নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে নিউজ আসাম 24। আশা কৰোঁ সকলোৰে ভাল। আপুনি যদি মোৰ এই চেনেলটোলৈ প্ৰথমবাৰলৈ আহিছে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আমি আপোনালোকক এটা সুন্দৰ ঠাই দেখুৱাবলৈ গৈ আছোঁ। ভিডিঅ'টি শেষলৈ চাই থাকিব। പാനി പോവല്ലേ ഇവരെ അല്ലാതെ ബീച്ചി പോവല്ലേ നീ 4 മണിക്ക് ഉറങ്ങിയില്ലേ? 4 മണിക്ക് ഉറങ്ങി പിന്നെ ഉപ്പ വിളിച്ചില്ലേ? ഉറങ്ങിപ്പോയി. പിന്നെ ഉപ്പ് മോനെ പോയില്ല എന്ന് വിളിച്ചില്ലേ? പിന്നെ ഞാന് 4 മണിക്ക് വരാമില്ല. പിന്നെ വിളിക്ക് നീ ഉറങ്ങിപ്പോയില്ലേ? നമുക്ക് ഉറങ്ങിപ്പോയി. কথা পাতিলে আপোনালোকে যদি বুজি পাইছে কমেণ্ট কৰি জনাবচোন। ৱাও, কি সুন্দৰ পৰিৱেশ। এইখনে হৈছে আৰৱ সাগৰ। আগত সাঁতুৰিব মন এটা আছে আকৌ। বিহু দিনাখন আহিবি 1 তাৰিখে। তেওঁলোকে কি কৰিছে গম পাইছেনে? তেওঁলোকে শামুকৰ বাকলি বুটলি আছে, যিবোৰ আমি দৰ্জা মুখত আঁৰি ৰাখোঁ। তেনেকুৱাবোৰ ইয়াৰ পৰা পাউডাৰ বনাই, কিবা কিবি বনাই, বহুত বিভিন্ন ধৰণৰ বস্তু বনায়। এশ আহিল বোলে, 100 নৃত্য আৰু বাঢ়িলে। নৃত্য আৰু বাঢ়ে 160 টকা কেজি। মানে কাম কৰিব দৰকাৰ নাই, ইয়াত আহি কাম কৰিব এইখিনি বহুত। এইজনী অকলে ইমানখিনি গোটালে। তেওঁলোকে ঠাইবোৰ ইমান সুন্দৰকৈ, ইমান ধুনীয়াকৈ চাফা কৰি ৰাখিছে নহয়, আপুনি এবাৰ আহিলে পাহৰিব নোৱাৰিব। ইমানেই মজা লাগে। সেয়াই হৈছে আমি সৰুতে শুনা সেই আৰৱ সাগৰ। বহুত ভাল লাগিছে আজি ডাইৰেক্ট দেখি। ক'ত গ'ল? এইটো নামি জানা নামি যা আহি আছে।
আছে এইটো এটা সুঁতি এই সুঁতিটো আহি আৰৱ সাগৰত পৰিছে আৰু এইবোৰ হৈছে ঢেঁকীজাল অসমৰ ঢেঁকীজাল অসমত প্ৰায় হেৰাই গৈছে আৰু এই ঢেঁকীজালবোৰ উঠাবলৈতো এটা দুটা মানুহে নোৱাৰে ঢেঁকীজালবোৰ উঠাবলৈ তেওঁলোকে বেলেগ চিষ্টেম কৰে দেখুৱাই আছোঁ এই ৰছীবোৰ যে দেখিছে এই ৰছীবোৰ এখন বাইকত বান্ধি দিছে পিছ চকাত বাইকৰ পিছৰ চকাত বান্ধি ৰাখিছে আৰু যেতিয়া উঠাবলৈ হয় বাইকখন ষ্টাৰ্ট কৰি তেওঁলোকে চকাটো ঘূৰাই দিয়ে পিছ চকাটো ঘূৰাই দিয়াৰ লগে লগে ৰছীবোৰ তাতে মেৰিয়াই লয় আৰু জালখন উঠি যায় এইটো চিষ্টেমতে ঢেঁকীজালবোৰ উঠায় এটা আহিলে বি জাপানিজ কাৱৈ কি মাছ এইটো যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ শেষলৈ চোৱাৰ বাবে ধন্যবাদ